কামলৈ বুলি ওলাই গ'ল। গৈ ঘূৰি ঘূৰি ভাবিলে মই কি কৰিম। মানুহক ভয় দেখুৱাই পইচা সহজতে লোৱাৰ বুদ্ধি মনলৈ আহিল আৰু সেই কথামতেই সি কাম কৰিবলৈ আৰম্ভ কৰিলে। যি য'ত আছে চব মোক দি থৈ যা, নহ'লে তহঁতক ইয়াতেই মাৰি পেলাই দিম। আৰু ঘৰলৈ ঘূৰি আহিলে। ঘৰ আহি পাই তেওঁৰ পত্নীক সোণৰ সকলো অলংকাৰ আৰু ধনৰ টোপোলা দিলে। ক'লে, আজি মই এইখিনি আনিছোঁ। সদায় সেনেদৰে কৰি জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে। বহুত দিন যোৱাৰ পিছত আৰু এদিন কামলৈ বুলি ওলাই গ'ল। গৈ দেখা পালে এজন ভূতে তেওঁক খাবৰ বাবে ৰৈ আছে আৰু ভূতজনে মুখৰ আগত আহি ক'লে, হেই, তোক আজি মই খাই পেলাম। তই আজিৰ পৰা আৰু ঘৰলৈ যাব নোৱাৰিবি। তই বহুত মানুহক মাৰিছ। এনেকুৱা নকৰিব, মোৰ ঘৰত ল'ৰা-ছোৱালী ঘৈণী আছে। নহ'ব, তোক আজি মই খাই পেলাম। যদি তোক খাব নালাগে তেতিয়াহ'লে তই ইমান দিনে যিমান মানুহক মাৰি ধন টকা পইচা লুটিলি, চব ভাল মানুহক, গাঁৱৰ দুখীয়া মানুহক বিলাই দেগৈ। তেতিয়াহ'লে তোক মই এৰি দিম। হ'ব, মই তাকে কৰিম।